বাহিৰৰ ফালৰ পৰা আমি বহিলো বাহিৰখন বৰকে আহোঁতে দেখিয়ে পালো আমি এতিয়া ইয়াত বহি আছো ভেন্দিলাখন ইয়াৰ পৰাহে চাম এতিয়া বোলে এখন ঠিকে লগালে ধুনীয়া পইচাটো পোৱা নাই এতিয়া সহায় পোৱা নাই जुगालिला जाओ ने मिसिदा ना मिसिदा जाओ ने आनुंगे ভিডিও কল কৰিলে না যাও না কৈ যাবলৈ ওলাইছিলো সেই বাৰীলে জেউৰা খুটি অলপ জুঙালিবলৈ বুলি পিয়া আৰু দাখন লৈ মানে যাবলৈ ললোৱে আৰু তাৰপিছত ঘৰত কৈছে যে ধান আছে ধানখিনি কুটাই নিব লাগে চাউল বনাই নিব লাগে ঘৰটো মেল আছে কিন্তু ঘৰৰ মেলটো ফিটিং কৰা নাই ঠিক কৰা নাই গতিকে ঘৰত নহ'ব যাওঁ যোনে ধানটো কুটাই দিব চাউল বনাই দিব তালৈ ফোন কৰিছিলোঁ সেইজন গা ধুইছে এতিয়া মই ওলাই মেলি যাওঁ এই কোনখিনি দিয়ক হে জহা বস্তা তাৰপৰা পাণ্ডিয়া খোলাই কৰি ৰখাই দেখোন ঘৰ পালোহি ধান কুটালো 140 টকাৰ বিল হ'ল জহা বৰা চকুৱা লৈ গৈছিলোঁ আৰু মিস্ত্ৰীও আহি পালেহি কামত ধৰিলোঁ 10:03 হ'লগে সময় এইফালে মছলা বনাই আছে বালি 8 টিং চিমেণ্ট বেগ আৰু এইফালে মিস্ত্ৰীয়ে অকমানি ঢাকনি এখনৰ কাৰণে ৰড কাটি আছে তাৰপিছত ৱাটাৰপ্ৰুফটো এইটো দিম ঢাকনিখনত ৱাটাৰ
12:36 এতিয়া মই এফালে গৈছিলোঁ ঘৰ আহি পালোহি আৰু মিস্ত্ৰীয়ে দেখিলোঁ সেই টেংকিৰ ঢাকনি সম্পূৰ্ণ কৰিলে এতিয়া মোক যাবলৈ কৈছে চুলাই আনিবলৈ বটল এটা লৈ লৈছোঁ ৰ'ব দেখাইছোঁ চুলাই খাই বোলে এইটো বটল চুলাই আনি 50 টকা আনোগৈ সিহঁতৰ যেতিয়া কষ্ট কাম বেছিকৈ হৈ যায় ন সিহঁতি খাব বিচাৰে মছলা ঘোলা খোৱা এইবোৰ বহুত হৈ যায় নহয় চাগেদি 3 বেগ খালে 3 বেগ চিমেণ্ট প্ৰয়োজন হ'ল ঢাকনিকেইখনতে আৰু কিমান ডাঙৰ চক ঢাকনি গাঁতটো চক কিমান ডাঙৰ হ'ব ভাবি চক এইখনত প্ৰথমতে গুটো পৰিব তাৰপিছত ইয়াৰ পৰা এইখনলৈ যাব এইফালে এখন হ'ল অভাৰফ্ল' এই যে মাজত বাটটো থৈছোঁ এইখন মানে এই ডাঙৰকেইখন নেদাঙিলেও হ'ব পাইপ চাইপ ফিটিং কৰি এইখিনি উলিয়াবলৈ এইটো ফুটা চবেই দিয়ে যে এনেকৈ এইখন একি থৈছোঁ এনেকুৱা অৱস্থা বাকী মছলা গুলি থোৱা আছে এতিয়া সি অকণমান তাত ঢেৰাই অলপ কৰিবলৈ আছে তালৈ গৈছে মোক কৈছে যে তুমি যোৱা অলপ লৈ আনিবি মদ মই আনিলোগৈ নে নাই অনা প্ৰমাণটো আপোনালোকক দিব লাগিব প্ৰমাণ মানে কি আৰু এয়া দেখিলে এইটো আনিলোঁ অঁ হাঁহিটো মজা ক'তনো এৰি দিম বাৰু আৰু খাব তাৰমানে অঁ ঘৰ মোবাইল এতিয়া বাহিৰৰ ফালৰ পৰা আমি বহিলো এখন বৰকে আহোঁতে দেখিয়ে পালো আমি এতিয়া ইয়াত বহি আছো ভেণ্ডিলখন ইয়াৰ পৰাহে চাম এতিয়া বোলে এখন ঠিকে লগালে ধুনীয়া বস্তু পিক্সেল লগাইছে সেইখনে লগাবলৈ কেনেকে উলিয়াইছে একে মুখামুখি দুখন লাগিব ভেণ্ডিলা চব ভিতৰ পিনেও হ'ব বাহিৰৰ পিনেও মূৰ্তি একে ভিতৰ পিনেও একে মূৰ্তি দুখন এটা 43 হ'ল এতিয়া দুপৰীয়া চব্জি মায়ে বনাই আছে আৰু এয়া দ্বিতীয় তৃতীয় চতুৰ্থবাৰমান হ'ব এতিয়া এবাৰ শিলুৰি নিদিওঁ বালি আৰু চিমেণ্ট পানী এইবুলি গাঁথনিৰ কাৰণে টেংকি ন টেংকি গাঁথনি এইবুলি গাঁথনিৰ কাৰণে মোবাইলৰ নাও পাছপোৰ্টটো লাগিব দাদা সেইটোতে কৈছোঁ সেই পাছপোৰ্টটো জানিব লাগিব মোবাইলটো লৈ ল'লে আপোনালোকে পইচা লাগিব আজিকালি নাই এইবোৰ আকৌ বেয়াহে হ'ল সুবিধা নোহোৱা নহয় হৈছে কিন্তু পইচা হাতত নাথাকে এই দোকানৰ ফটকনে যাবলৈও সময় নালাগে আৰু
যোগালী দা যাওঁনে মিস্ত্ৰী দা যাওঁ মিস্ত্ৰী দা যাওঁনে আনোগে আমাৰ মিস্ত্ৰীয়ে বোলে দব আকৌ খাই বোলে বেয়া কথা কয়গে লাষ্টত যাওঁ এতিয়া মানুহে মদ নিবলৈ অহা মানুহ ঘৰ পালোহি পাছাত কৰি লওঁ এইবোৰ ভিডিঅ' চিডিঅ' বনাই থাকিলে বেয়া পাই লোকৰ খৰাহি পালোহি আজি কাম ইমানতে স্থগিত ৰখা হে সময় হ'লগৈ 4:48 কামটো বাৰু কেতিয়াবাই ছুটি কৰিলোঁ মিস্ত্ৰীও আজি ক'লে কাম নকৰোঁ বোলা মিস্ত্ৰী আজি মনটো মই অকণ মৰামত ৰাখিছোঁ মাজতে ঘৈণীয়েকৰ কথা এবাৰ উলিয়াই দিলে বেয়া লাগিছে পাই বাকী ছাগলী নিব লাগিছিলোঁ ছাগলী নিলোঁ এতিয়া মানুহে মিস্ত্ৰীও যাবগৈ যোগালীয়ে ভাং খাই আছে মিস্ত্ৰীয়ে ভাং নাখায় আৰু আজিৰ ভিডিঅ'টোত ইমানেই কি কি কৰিলোঁ কি কি নাই কৰা প্ৰায়খিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদিও মই পৰা নাই নোৱাৰিলোঁ তাৰ বাবে মই দুখিত ভিডিঅ'টো চাই কেনেকুৱা পালে কি কথা জনাব